আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ যি দোকান সেই দোকানবিলাক এতিয়া মানে বন্ধ হ'বলৈ গৈ আছে অনলাইনৰ বাবে। আসলতে অনলাইনতকৈ আপোনালোকে কমত কেনেধৰণে সামগ্ৰীবিলাক বিকিব পাৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব। যদি আপুনি ইচ্ছুক হয় তেন্তে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ইচ্ছুক নহয় তেন্তে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপুনি ইয়াৰ পৰা আঁতৰি যাব পাৰে, যিহেতু মই আপোনালোকক কথাবিলাক ডাইৰেক্টলি কওঁ, ইয়াত কোনো মোহ মায়া নাই। আপোনালোকে ইয়াৰ পৰা আঁতৰি যাব পাৰে যিখিনিৰ মানে ইণ্টাৰেষ্ট নাই। এতিয়া মই আপোনালোকক এটা ষ্টৰী কম, আৰু এই ষ্টৰীটো আপুনি শুনিব লাগিব। তেতিয়া আপুনি এই যিটো আপোনালোকৰ অনলাইনত আপোনালোকে কমতে বস্তু বিকিব পাৰিব, যিখিনি আপোনাৰ এমাজন, ফ্লিপকাৰ্ট, মেছো বা আপোনালোকৰ যিটো কাপোৰৰ আছিল, কি আছিল এইটো, মিন্ত্ৰা। আচলতে এই যিখিনি আপোনালোকৰ অনলাইনত আপোনালোকৰ বস্তুবিলাক উপলব্ধ হয়, জোতাৰ পৰা, ব্লুটুথ স্পিকাৰৰ পৰা, কাপোৰৰ পৰা, চাইকেলৰ পৰা, এই চব আৰু চব অল এণ্ড এভৰিথিং পায় আজিকালি অনলাইনত। কিন্তু আপুনি অনলাইনতকৈ কমত কেনেকৈ পাব? এতিয়া চাব, মই এটা আপোনালোকক ষ্টৰী কম। এই ষ্টৰীটোৰ পৰা আপোনালোকে কিছু কথা শিকিব পাৰিব, আৰু বস্তুখিনি শেষত আপোনালোকে গম পাব যে আচলতে কেনেধৰণে কমত আপোনালোকে এই বস্তুখিনি নিজৰ দোকানত আনিব পাৰিব বা বিকিব পাৰিব। দোকান যদি আপোনাৰ নাইও, আপোনালোকে ক'ৰ পৰা বস্তুটো আনিব লাগিব, আনি কেনেকৈ বিকিব লাগিব, সেইটোও মই আপোনালোকক আজি জনাই আছোঁ। গতিকে একদম 110% আপোনালোকে কিবা এটা আজি বিজনেছ আইডিয়া পাব। গতিকে মোৰ লগত আপোনালোকে সহযোগ কৰক। এতিয়া চাব, এদিন মই এমাজনত এটা ব্লুটুথ স্পিকাৰ বিচাৰিছিলোঁ, আৰু বহুত ধৰণৰ ইলেক্ট্ৰনিক্স লাইট মানে মই বিচাৰিছিলোঁ, ধৰক মোৰ এই ৰুমটোত ছেটআপৰ বাবে বিচাৰিছিলোঁ। তাত মই দাম দেখিলোঁ 2499, যিটো ব্লুটুথ স্পিকাৰ, সেই ব্লুটুথ স্পিকাৰটোৰ। আৰু ভাবিলোঁ যে অনলাইনত মানে দাম চবচে কম হ'ব, আৰু দোকানতনো ইয়াতকৈ কমত পাম জানো? তো তেনেকুৱা ধৰণৰ এটা মাইণ্ডত মানে মোৰ খেলালে যে দোকানতো এবাৰ সুধি চাওঁ নেকি। 2499 যেতিয়া অনলাইনতে দেখাইছে, দোকানতনো আৰু ক'ত কমত পাম? তেনেকুৱা ধৰণৰ এটা মানে থিংকিং আহিল মনত। তাৰ পিছত মই ভাবিলোঁ কিছুদিন পিছত যে মই বন্ধুজনক ক'লোঁ যে আহাচোন আমি মানে এখন দোকানত যাওঁ, দোকানত গৈ মানে এটা বস্তু কিনিব লাগে, সেইটো ধুনীয়াকৈ চাওঁ। তাৰপিছত মানে মই এখন দোকানত গ'লোঁ, হোলচেল দোকান হয় আমাৰ চিটিৰ, আৰু দোকানখনত গৈ স্পিকাৰটো মই চালোঁ। চাই মেলি দোকানীজনক ক'লোঁ, দাদা এইটোৰ দাম কিমান হ'ব? তাৰপিছত দোকানীজনে মোক যিটো অনলাইনত মই দেখিছিলোঁ 2499 টকা, সেই একেই স্পিকাৰ, একেই ৱাটৰ যিটো স্পিকাৰ, সেই স্পিকাৰটো মোক 1200 টকাত দিম বুলি ক'লে। তাৰপিছত মানে দোকানীয়ে যেতিয়া বক্সটো মোৰ ওচৰত ৰাখিলে, দোকানীয়ে বক্সটো ৰখাৰ পিছত মানে মই মানে পাগল হৈ গ'লোঁ যে অনলাইনত পাই ইমান কম, কিন্তু আপুনি কেনেকৈ মানে এই বস্তুটো 1250 টকাত মোক দিব পাৰিব? তেখেতে ক'লে যে চোৱা ভাইটি, এই যিটো বক্স, এই বক্সটো মোৰ লছ নাই, তোমাক 1250 টকাত দিলে মোৰ চলি যাব, মোৰ কোনো ধৰণৰ লছ নাই, মোৰ একদম আৰু তোমাক মই ক'ব লগা বা যিখিনি দামত দিব পাৰোঁ সেই দামটোৱে মই কৈছোঁ। গতিকে তুমি যদি লাগে লোৱা, যদি নেলাগে থৈ যোৱা, অনলাইনতকৈ কমত পাবা ইয়াত। তাৰপিছত মই বন্ধুজনৰ ফালে চালোঁ, বন্ধুজনেও মানে মোৰ যিটো ফোন আছে তেওঁৰ, সেই ফোনত মানে এই বস্তুটো মাৰি চালে, চোৱাত মানে সেই মানে আপোনাৰ যিটো মই দাম ক'লোঁ আগতে, সেই দামটোৱে মানে মোবাইলত দেখুৱাইছে। তেতিয়া মই মানে এমাজনত মানে দোকানীজনক দেখালোঁ যে দাদা চাওক, এইটো মানে এমাজনত মানে প্ৰায় 2500 টকায়ে, আৰু দোকানত আপুনি 1250 টকাত কেনেকৈ দিলে? আপুনি কিবা ইয়াৰ বিষয়ে ক'ব নেকি আমাক? আমিও জানিব ইচ্ছুক। মানে আমিও যিহেতু অলপমান ব্যৱসায়িক আইডিয়াৰ ওপৰত মানে মাথা মাৰি থাকোঁ, আমিও যিহেতু নিবনুৱা যুৱক হয়, তো আপুনি আমাক অলপমান ক'লে মানে ভাল লাগিব। তো আপুনি নেভাবিব যে আপোনাৰ ভাত আমি মাৰি খাম। তেতিয়া দোকানীজন খুবেই ভাল আছিল। দোকানীজনে মানে আমাক কথাখিনি ক'বলৈ আগবাঢ়িলে, আৰু আগবাঢ়োতে মানে বস্তুখিনি ক'ৰ পৰা আনে, কেনেকৈ আনে, কি আনে, অনলাইনতকৈ ইমান দাম কিয় কম, এই সকলোখিনি কথাই তেখেতে আমাক স্পষ্টকৈ ক'লে। কিন্তু আপোনালোকক যদি মই কথাখিনি নকওঁ স্পষ্টকৈ, আপোনালোকেনো কি ভাবিব যে ই কি এইডাল ভিডিঅ' বনালে, কি হ'ল, মানে আমি দেখোঁ একোৱে নাজানিলোঁ। দোকানীজনে হাঁহি হাঁহি আমাক ক'লে, চোৱা ভাইটি, আমি হ'লচেল গুদানৰ পৰা ডাইৰেক্ট আমি বাল্ক লওঁ,
মানে বাল্ক ল মানে কি ডাইৰেক্ট বস্তুবিলাক উঠাই আনে হোলসেল যিবিলাক গুদান থাকে সেই গুদানৰ পৰা আৰু বাল্কত ললে আপোনালোকৰ 30% বা 40% বা কেতিয়াবা 60% ডিসকাউন্ট পোৱা যায় এই যে আপোনালোকৰ ভিডিও কিছুমান আহি থাকে ইউটিউবত Amazon Flipkartৰ পৰা মানে ৰিভিউজ মাল বিলাক আপোনালোকক কম দামত দিয়ে কিন্তু ৰিভিউজ মাল নহলেও Amazon Flipkartে ডাইৰেক্ট গোদানৰ পৰা বাল্কত বস্তুবিলাক উঠাই মিলি আমাৰ গ্ৰাহকৰ আগত মানে সেই দামটো যেটো লিখা থাকে তাতকে কিবা এটা ডিসকাউন্ট দি ডাইৰেক্টলি আমাক মানে দি দিয়ে সেই বস্তুটো আৰু আমি ভাবো সেইটোৱে বহুত কম দাম কিন্তু অনলাইনত যেতিয়া আমি শপিং কৰিব যাও শপিং কৰিব গলে পেকেজিংৰ খৰচ থাকে কোম্পানীৰ এটা মাৰ্জিন বজাই ৰাখিব লাগে অতিৰিক্ত সকলো খৰচ তেওঁলোকে ধৰি মানে সেই দামটো দিয়ে অৰ্থাৎ যেটো 2500 টকা সেই 2500 টকাটো তেওঁলোকে লয় কিন্তু সেই একেটা গুদামতে এটা গুপ্ত কথা থাকে বা সেই একেটা গুদামৰ পৰা এটা গুপ্ত কথা শিকিলো যেতিয়া নেকি আপুনি এখন হোলসেল দোকান দিলে সেই বাল্ক মতে যদি আপুনি বস্তু উঠাই তেতিয়া আপোনাৰ কোনো ধৰণৰ অনলাইন পেকেজিংত পইচা নালাগে বা আপোনালোকৰ যেটো ডেলিভাৰী হ'ব সেই ডেলিভাৰীত যেটো পইচা দিব লাগে সেইবিলাক ধৰি মিলি আপোনালোকৰ মানে অনলাইনত বহুত দাম হৈ যায় কিন্তু যদি এজন মানুহে এখন হোলসেল দোকান খুলে বা হোলসেলত বস্তুবিলাক বিকিব চেষ্টা কৰে তেতিয়া সেই বিলাকৰ পৰা বস্তুবিলাক তেওঁলোকে উঠাই অৰ্থাৎ ব্যৱসায় আপোনালোকে কৰিবলৈ তেওঁলোকৰ দৰে ৰিটেইল দোকানলৈ গৈ মানে আপোনালোকে বস্তুবিলাক যদি কিনে মানে আপুনি যদি অফলাইনত বস্তুবিলাক বিকিলে তাৰ খৰচাটো কমি যায় হেতু মনত ৰাখিব কাৰণ তাৰ খৰচাটো কিয় কমে আপোনালোকৰ পেকেজিং নাথাকে তাৰ পিছত আপোনালোকৰ অনলাইনত যেটো চাৰ্জ দিব লাগে এটা এপত দিয়াৰ লগে লগে জিএসটি লাগিল আপোনালোকৰ সেই জিএসটি চাৰ্জ এটা লাগিল তাৰ পিছত আপোনালোকৰ যেটো পেকেজিং সেই পেকেজিংৰ খৰচাটো বাদে যেটো আপোনাৰ ডেলিভাৰী হ'ব সেই ডেলিভাৰী চাৰ্জটো তেওঁলোকে লৈ লব গটিকে গল্পটো আপোনালোকে নিশ্চয় গম পালে মোৰে এটা ষ্টৰী আছিল এইটো কিন্তু আপোনালোকে যদি ডাঙৰ বাল্ক বিলাকৰ পৰা আপুনি মানে বস্তুবিলাক উঠাই বাল্ক হিচাপত বস্তুবিলাক উঠাই হোলসেলাৰ বিলাকৰ পৰা আপোনালোকে বিশেষকৈ আমাৰ গুৱাহাটীৰ ফেন্সি বাজাৰ তাৰ পিছত আপোনালোকৰ কলিকতাত পাই যাব বাৰা বাজাৰ তাৰ পিছত সাতাৰ মাৰ্কেট দিল্লীত এইবিলাকত আপোনালোকে বস্তুবিলাক ধুনিয়াকৈ অনলাইনতকো কমত আপোনালোকে পাই যাব হাতত যদি অলপমান বাজেট আছে ইলেক্ট্ৰনিক্স বস্তুৰ আপোনালোকে যদি ব্যৱসায় কৰিব বিচাৰে ব্যৱসায় কৰিব পাৰে সকলো বিলাক বস্তুতে আপোনালোকৰ প্ৰায় দাম কমি থাকে ইলেক্ট্ৰনিক্স বস্তুৰ আৰু বেলেগ মাৰ্কেটখনৰ কথা মই বেলেগ ভিডিওত কম বাৰু বিশেষকৈ আপোনালোকে যদি ইলেক্ট্ৰনিক্স বস্তুৰ ব্যৱসায় কৰিব বিচাৰে ব্যৱসায় কৰি দিব পাৰে আপোনালোকে আনকি যিখন আপোনালোকৰ মোবাইলৰ টেম্পাৰ গ্লাছ থাকে সেই টেম্পাৰ গ্লাছখনত আমাক দোকানীয়ে 100 টকা লয় 50 টকা লয় কিন্তু সেইবিলাক 12 টকা 3 টকা 4 টকাত পাই যায় যদি আপোনালোকে বেছিকৈ লয় আৰু আমি যদি অনলাইনত কিনিব যাও অনলাইনত কিনিব গলে কিন্তু সেইখনৰ দাম আপোনালোকৰ কিমান লয় 150 টকা 300 টকা কাৰণ কস্টিং প্ৰাইসটো বহুত হৈ যায় যেতিয়া নেকি পেকেজিং কৰিব জিএসটি ধৰিব বহুত কিবা কিবি গটিকে আৰু এটা কথা মনত ৰাখিব অসমত বৰ্তমান বহু লোকে Amazon Flipkartত 1500 3000 দাম থকা সামগ্ৰী হোলসেল মাৰ্কেটৰ পৰা 500 1200 টকাত কিনি ফোনত ফেসবুকত ইনষ্টাগ্ৰামত ৰিসেল কৰিও এতিয়া বহু টকা ইনকাম কৰি আছে যেনে ধৰক এজন তাৰ ভিতৰত মই আৰু মানে মেইন কথাটো হৈছে যোৱাকালি মই এটা ভিডিও বনাইছিলো সেই ভিডিওটো যদি চাইছে আপোনালোকে গম পাব 800 টকা 1500 টকা উপাৰ্জন কৰি আছে দৈনন্দিন আৰু 1500 কি 5000 6000 টকাও ইনকাম কৰিব পাৰি ৰিসেল কৰি আৰু ৰেগুলাৰ যদি 5000 কে হয় মাহত কিমান হ'ব প্ৰভুসকল আপোনালোকে এবাৰ গণি চাওক আপোনালোকে এবাৰ ক্যালকুলেটৰ মাৰি চাওক গটিকে এটা কেৱল আপোনাৰ হাতত মোবাইল লাগিব যদি এই ব্যৱসায়টো কৰিব বিচাৰে মানে দিনত 1500 8000 3000 5000 6000 যদি ইনকাম কৰিব বিচাৰে তেতিয়া ভাল ফটো মৰা এটা ফোন ল'ব আইফোন হলে বেছি ভাল বাৰু আজিকালি এন্ড্ৰইডো পাই যায় বাৰু গটিকে ইমান চিন্তা কৰিব নালাগে ৰিসেল বিজনেসটো আপোনালোকে কৰিব পাৰিব যোৱা যেটো প্ৰিভিয়াস ভিডিও আছিল সেই ভিডিওটো যদি আপোনালোকে চাই কেনেকৈ কৰে মই সম্পূৰ্ণ ডিটেইলছত প্ৰ্যাকটিক্যাল সহ কৰি দেখাই দিছো গতিকে আপোনালোকে পাৰিব আৰু মেইন কথাটো হৈছে এতিয়া আপোনালোকে কেনেকৈ অনলাইনতকৈ কম দামত বস্তু পাৰ্সেল কৰিব পাৰিব মই আপোনালোকক কলো আৰু লগতে আপোনালোকে যদি পাৰ্সেল কৰিব বিচাৰে আপোনাৰ সিটিৰ ডাঙৰ বজাৰ বিলাকলৈ যাওক ডাঙৰ মাৰ্কেট বিলাকলৈ যাওক
বিশেষকৈ গুৱাহাটীৰ অসমৰ বাসিন্দাসকলে ফেন্সি বজাৰৰ লাখ টকীয়াত অনলাইনতকৈ কমত এই বস্তুবিলাক আপোনালোকে ক্ৰয় কৰিব পাৰে যেহেতু মই নিজেই এই বস্তুবিলাক ক্ৰয় কৰি পাইছো গুৱাহাটীৰ ফেন্সি বজাৰ তাৰ পিছত ফটাচিল এনএল ৰোডত এইবিলাক বস্তু পোৱা যায় অনলাইনতকৈ কম দামত যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবে ব্যৱসায় কৰিব পাৰে বা আপোনালোকে ষ্টৰখনৰ নাম ৰাখিব পাৰে মই এটা আইডিয়া দি দিছো অনলাইনতকৈ কম দামত ইয়াত আপোনালোকে ইলেক্ট্ৰনিক্স গেজেট বিলাক লাভ কৰিব তো তেনেকুৱা ধৰণৰ যদি এখন দোকান দিয়ে নচলাৰ কি মান আছে তাৰ পিছত আপোনালোকৰ যোৰহাটত মানে এনেকুৱা ধৰণৰ দোকান আছে ডিব্ৰুগড়ত আছে অসমৰ সকলো জায়গাতে আছে জাস্ট আপোনালোকে বিচাৰিব লাগিব আৰু এতিয়া মেইনলি নিশ্চয় আপোনালোকে বুজি পালে কেনে ধৰণে আপোনালোকে অনলাইনতকৈ কম দামত বস্তুবিলাক অফলাইনত পায় এই ধৰণৰ যদি দোকান আপোনালোকে আৰম্ভ কৰিব বিচাৰে কৰিব পাৰে ইউটিউবত যিবিলাক আপোনালোকক অনলাইনত Amazon Flipkartত যেটো দাম থাকে তাতকৈ আধা দামত দিয়ে এইটোৱে পদ্ধতি এইটোৱে সিস্টেম এতিয়া চলি আছে গতিকে নিশ্চয় আপোনালোকে বুজি পালে যদি ভিডিওটো ভাল লাগিলে যদি আমাৰ আইডিয়াটো ভাল লাগিলে শেয়াৰ কৰিব যিমান পাৰে নতুন বন্ধু বান্ধৱী সকলৰ মাজলৈ গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম চেনেলটো যাতে সাবস্ক্ৰাইব কৰি থয়